আহক আজি চাও ডিম্পু বৰুৱাই কি কয় প্ৰেমৰ বিষয়ে তো ভিডিওটো শেষলৈ চাওক ডিম্পু বৰুৱাই কি কয় প্ৰেমৰ বিষয়ে তো চাওক তোমাৰ গাৰ্লফ্ৰেণ্ড আছে না গাৰ্লফ্ৰেণ্ড তেনেকে নাই আৰু উত্তৰ দিলে বস্তুটো আমি একচেপ্ট কৰিব নোৱাৰো তো মই তোমাক সুধিছো যে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে না ঠিক আছে বাৰু প্ৰেম আছে না জীৱনত প্ৰেমটো কি আৰু ধৰা মই ৰাস্তাত গৈ আছো ছোৱালী এটা আহিল ভাল লাগিল ক'লে মজাই এনে ইমান প্ৰফেচনেল প্ৰেম কৰা নাই আজিলৈকে মানে জীৱনত কেতিয়াও প্ৰেম হোৱা নাই নেকি ইমান প্ৰফেচনেলি হোৱা নাই আৰু এনেতো হয়ে এনে ছোৱালী এটা ভাল লাগে আৰু প্ৰেমনো কি সকলোতকৈ ডাঙৰ শক্তি এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ মই ক'লোৱেই এজন মূৰ্খ ল'ৰা একদম মূৰ্খ সি মেট্ৰিকত ফেইল কৰিবই গেৰাণ্টি আজি ধুনীয়া ছোৱালী এজনী আহি তাক কওক যে তুমি যদি ফাৰ্ষ্ট ডিভিজন পোৱা মই তোমাৰ লগত প্ৰেম কৰিম সি পাগলে দিন ৰাতি পঢ়িব যেনেকৈ নহওক ফাৰ্ষ্ট পাবই ইমান ডাঙৰ শক্তি প্ৰেম ইমান ডাঙৰ মহাভাৰতৰ যুদ্ধ ৰামায়ণৰ যুদ্ধ কিহৰ কাৰণে এইবিলাক মেইনলিটো প্ৰেমে না ইমান ডাঙৰ শক্তি সেইবাবে প্ৰেম কৰক হাই ছেকেণ্ডাৰীত প্ৰেম কৰিব লাগে কাৰণ নতুন ফিলিংছটো যদি সেইটোৱে যদি নলয় আপুনি কিহৰ তো প্ৰেম কৰক কাৰণ প্ৰেম আৰু কি ক'ম আৰু ওৱান অফ দ্য গ্ৰেট ফিলিংছ এভাৰ প্ৰেম কৰক কিন্তু বুজি পাইছে কথাটো ছেকেণ্ড অপশ্যন ৰাখক আপুনি প্ৰেম কৰিছে আজি খুব ভাল পায় গাৰ্লফ্ৰেণ্ডক ভাল পায় বয়ফ্ৰেণ্ডক ভাল পাই থাকক তাইকে বিয়া পাতিব হ'লেও এটা ছেকেণ্ড অপশ্যন যে এইক যদি মই নোৱাৰোঁ হেই তো আপোনালোকে প্ৰেম কৰক কাৰণ প্ৰেম নকৰিলে আৰু অলপমান সেই দিয়কচোন আৰু বুঢ়া হ'লেনো কিহৰ কথা মনত পেলাব যে হাই ছেকেণ্ডাৰী সময়খিনিতে মই প্ৰেম নকৰিলোঁ তো প্ৰথম প্ৰেম কৰক জীৱনৰ যদি আগতে কৰা নাই স্কুলত কিন্তু এটা কথা মনত ৰাখক প্ৰেমতকৈ ৰিজাল্ট আগত আপুনি বৰ্তমান কেইজন মানুহক খুৱাব পৰাকৈ সামৰ্থ্যৱান হৈছে প্ৰথমটো এজন হ'বই লাগিব আপুনি নিজক পুৰা ভালদৰে খুৱাব পৰেনে চাব তাৰপিছত আপোনাৰ দৰে আৰু এজন মানুহক খুৱাব পাৰে নে নোৱাৰে আপুনি ভালদৰে ভাবি চিন্তি চাওক যদি পাৰে তেতিয়াহে বিয়াৰ কথা মাথা মাৰক বা ঠাণ্ডা কৰক বিয়াৰ যদি নোৱাৰে কি হ'ব প্ৰেমেৰেতো নহয় প্ৰেমেৰে কেইদিন চলিবহে প্ৰেমেৰে সংঘাত নচলে সংঘাত চলিব হ'লে এইটো লাগিব এইখন দুনিয়াত চ' দুজন মানুহক চলাব পৰাকৈ আপোনাৰ এইটো আছেনে চাওক তাৰ পাছতহে বিয়া পাতক অনামিকা I love you অনামিকা Oh my God